হেল্ল' ব্ৰুৱা নমস্কাৰ। মোৰ ভাপৰেখত থোপৰাটোলৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ঠিক জাবাল চক কৈ আছোঁ আপোনালোকক চবখিনি। তাৰ পাছতে মই ৰিক্সা ষ্টেচনক লাগি আহি আছোঁ, যিহেতু ট্ৰেইনৰ সুবিধাটো আমাৰ বহুতেই বেছি ভাল আৰু মই বাছত যাবৰ কাৰণে বহুতেই বেছি টান পাওঁ আৰু তাড়াতাড়িকৈ ট্ৰেইনক যাবাক লাগি ষ্টেচনক লাগি আছোঁ আৰু বাইখন মস্ত ধুমাগি ৰাখি থৈ দিছে, আকৌ চিনি দিনি নাপাওঁ, নামো নাজনো। তাৰ পাছত ৰখতে ট্ৰেইনখন আহি পালাক আৰু ট্ৰেইন উঠলোঁ, মই থিয় হৈ যাব লগা হৈছে, চিট টিত একোৱেই নাই। তাৰ পাছতে আহি পালোঁ ৰৌতা ষ্টেচন, মানে মই ৰৌতাক আছোঁ বাহঁতৰ ঘৰক লাগি। তাৰ পাছতে এয়া মই ঘৰ পালোঁ ষ্টেচনৰ ওচৰতে, যিহেতু আমাৰ মানে ভাগিনটোৰ বিয়া, তাকে খবৰ ল'বৰ কাৰণে আহিছোঁ। তাৰপিছতে এয়া আলহী তালহী আহি আছে, আমাৰ বহুতো আহিছে, চব আহিছে আৰু খবৰ ল'বৰ কাৰণে, যিহেতু আৰু বিয়া বুলি ক'লেতো আৰু জানে আপোনালোকে কেনেকুৱা এটা ফূৰ্তি। আৰু আজি কইনাটো নেট খালোঁ দিয়ক, কইনাটো মই পিছত দেখাই আছোঁ আপোনালোকক। তাৰ পাছতে আকৌ ঘৰত যাবাক লাগি ষ্টেচনত যাওঁতে চানা দেখা পালোঁ, চানাকেইটা দেখি যিমান ঠৌকা আছিল খাই সিমান ঠৌকা নালগিল। তাৰ পাছতে ৰখতে আকৌ ট্ৰেইন আহিল, যাওঁতে কিন্তু বহিবা পাইছোঁ। আৰু এয়া মই ঘৰ পাই গ'লে আৰু তেনেহ'লে আজিক লাগি আছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।